নমস্কাৰ বন্ধুসকল, মই অভি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লাৰ্ণ উইথ অভিলৈ। আজি আমি আলোচনা কৰিম ভাৰতৰ সংবিধানৰ কম্পিটিটিভ পৰীক্ষাত আহি থকা বিশেষ উল্লেখযোগ্য কেইটামান প্ৰশ্নৰ বিষয়ে। যদি মোৰ পৰা আপোনালোকে এনেধৰণৰ প্ৰশ্ন উত্তৰ বিচাৰে, আপোনালোকে মোৰ চেনেল লাৰ্ণ ইনফোক ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। 30টাতকৈ অধিক প্ৰশ্ন আজি আমি আলোচনা কৰিম। যদি আপোনালোকে মোৰ পৰা এনেধৰণৰ ভিডিঅ' বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেল লাৰ্ণ ইনফোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই। আজিৰ ভিডিঅ'ত প্ৰথম নম্বৰত আছে, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ক দিয়া আছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা, খ 1952 চনৰ 25 জানুৱাৰীৰ পৰা, গ 1953 চনৰ 26 জানুৱাৰীৰ পৰা, ঘ 1955 চনৰ 26 জানুৱাৰীৰ পৰা। উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। 2 নম্বৰত আছে, ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়? এইটো আপোনালোকে জানিবই লাগে, এইটো প্ৰায় কম্পিটিটিভ পৰীক্ষাত আহি থাকে। ক হৈছে বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ, খ দাদাভাই নৌৰোজী, গ বাল গংগাধৰ তিলক, ঘ মহাত্মা গান্ধী। উত্তৰটো হ'ব ক বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয়। ইয়াত গোটেইকেইজন একে ৰিলেটিভেই। এতিয়া 3 নম্বৰত আছে, প্ৰথম লোকসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ক 1952 চনত, খ 1953 চনত, গ 1954 চনত, ঘ 1955 চনত। উত্তৰটো হ'ব ক 1952 চনত। যদি আপোনালোকে পাৰে তেতিয়া কমেণ্ট বক্সত জনাব। এতিয়া 4 নম্বৰ আছে, সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে? ক লোকসভাৰ অধ্যক্ষই, খ উপাধ্যক্ষই, গ প্ৰধানমন্ত্ৰীয়ে, ঘ ৰাষ্ট্ৰপতিয়ে। সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে বুলি ক'লে আমি ক'ব লাগিব উত্তৰটো ক লোকসভাৰ অধ্যক্ষই সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে। এতিয়া 5 নম্বৰত আছে, ভাৰতীয় সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান? ক 12টা দিয়া আছে, খ দিয়া আছে 13টা, গ 14টা, ঘ 15টা। উত্তৰটো হ'ব ক 12টা। এতিয়া 6 নম্বৰত আছে, ভাৰতীয় জাতীয় পতাকা সৰ্বপ্ৰথম কোনে উত্তোলন কৰা হয় বা কেতিয়া উত্তোলন কৰা হয়? ক নম্বৰ দিয়া আছে 1906 চনত, খ দিয়া আছে 1907 চনত, গ দিয়া আছে 1908 চনত, ঘ দিয়া আছে 1909 চনত। উত্তৰটো হ'ব কি খ 1907 চনত। এতিয়া 7 নম্বৰত দিয়া আছে, ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হয়? ক 26 নৱেম্বৰ 1949 চনত, খ 26 নৱেম্বৰ 1960 চনত, গ 26 নৱেম্বৰ 1955 চনত, ঘ 26 নৱেম্বৰ 1968 চনত। উত্তৰ হ'ব ক 26 নৱেম্বৰ 1949 চনত ভাৰতীয় সংবিধানখন প্ৰথমে গ্ৰহণ কৰা হয়। 8 নম্বৰত আছে, প্ৰথম ভাৰতীয় সংবিধান সভা কেতিয়া অনুষ্ঠিত হয়? ক 1946 চনৰ 9 ডিচেম্বৰত, খ 1948 চনৰ 9 ডিচেম্বৰত, গ 1949 চনৰ 9 ডিচেম্বৰত, ঘ 1950 চনৰ 9 ডিচেম্বৰত। উত্তৰটো হ'ব ক 1946 চনৰ 9 ডিচেম্বৰত প্ৰথম ভাৰতীয় সংবিধান সভা অনুষ্ঠিত হয়। এতিয়া 9 নম্বৰত আছে, ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্ত হৈছিল? ক বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ, খ দাদাভাই নৌৰোজী, গ বাল গংগাধৰ তিলক, ঘ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। উত্তৰটো হ'ব ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছে। 10 নম্বৰত আছে, সংবিধানখনৰ বিভিন্ন দিশ চালি জাৰি চাবলৈ সংবিধান সভাই কিমানখন কমিটি গঠন কৰি দিয়ে? ক 13খন, খ 15খন, গ 17খন, ঘ 18খন।
উত্তৰটো হ'ব সংবিধানখনৰ বিভিন্ন দিশ চালি জাৰি চাবলৈ সংবিধান সভাই 13খন কমিটি গঠন কৰি দিয়ে। 11 নম্বৰত আছে সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন লাগিছিল? ক 2 বছৰ 11 মাহ আৰু 18 দিন, খ 4 বছৰ 11 মাহ আৰু 18 দিন, গ 6 বছৰ 11 মাহ আৰু 18 দিন, ঘ 8 বছৰ 11 মাহ আৰু 18 দিন। উত্তৰটো হ'ব সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ আৰু 18 দিন সময় লাগিছিল। 12 নম্বৰত আছে ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ কেতিয়া সংশোধন কৰা হয়? ক 1975 চনৰ 42তম সংশোধনীত, খ 1976 চনৰ 42তম সংশোধনীত, গ 1977 চনৰ 42তম সংশোধনীত আৰু ঘৰটো দিয়া আছে 1978 চনৰ 42তম সংশোধনীত। ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ 1976 চনৰ 42তম সংশোধনীত সংশোধন কৰা হয়। 13 নম্বৰত আছে মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে কোনে চূড়ান্ত সিদ্ধান্ত লৈছিল? ক চৰ্দাৰ বল্লভভাই পেটেল, খ দাদাভাই নৌৰোজীয়ে, গ বাল গংগাধৰ তিলকে, ঘ মহাত্মা গান্ধীয়ে। উত্তৰটো হ'ব মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে চৰ্দাৰ বল্লভভাই পেটেলে চূড়ান্ত সিদ্ধান্ত লৈছিল। 14 নম্বৰত আছে কেন্দ্ৰীয় শাসিত ৰাজ্যৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়? ক 13 জন, খ 15 জন, গ 20 জন, ঘ 17 জন। উত্তৰটো হ'ব কেন্দ্ৰীয় শাসিত ৰাজ্যৰ পৰা লোকসভালৈ 20 জন সদস্য নিৰ্বাচিত হয়। 15 নম্বৰত আছে নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান ধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে? ক ধাৰা 35ৰ পৰা 51লৈ, খ ধাৰা 36ৰ পৰা 51লৈ, গ ধাৰা 37ৰ পৰা 51লৈ, ঘ ধাৰা 38ৰ পৰা 51লৈ। উত্তৰটো হ'ব নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ ধাৰা 36ৰ পৰা 51লৈ অন্তৰ্ভুক্ত কৰা হৈছে। 16 নম্বৰত আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমানতম সংশোধনী মৌলিক অধিকাৰসমূহৰ ওপৰত গৃহীত কৰা হৈছে? ক 42তম সংশোধনীত, খ 46তম সংশোধনীত, গ 46তম সংশোধনীত, ঘ 48তম সংশোধনীত। উত্তৰটো হ'ব 42তম সংশোধনীত মৌলিক অধিকাৰসমূহৰ ওপৰত গৃহীত কৰা হৈছে। 17 নম্বৰ প্ৰশ্ন আছে ৰাজ্য গঠনৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত ধৰা হৈছে? ক 5ম অধ্যায়ত, খ 6ষ্ঠ অধ্যায়ত, গ 7ম অধ্যায়ত, ঘ 8ম অধ্যায়ত। উত্তৰটো হ'ব ৰাজ্য গঠনৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ 5ম অধ্যায়ত ধৰা হৈছে। 18 নম্বৰত আছে মৌলিক অধিকাৰত অন্তৰ্নিহিত থকা স্বাধীনতা অধিকাৰ 6টা কিমান নম্বৰ ধাৰাত পৰে? ক ধাৰা 13ৰ পৰা 22লৈ, খ ধাৰা 19ৰ পৰা 22লৈ, গ ধাৰা 21ৰ পৰা 22লৈ, ঘ ধাৰা 24ৰ পৰা 22লৈ। উত্তৰটো হ'ব মৌলিক অধিকাৰত অন্তৰ্নিহিত থকা স্বাধীনতা অধিকাৰৰ 6টা ধাৰা 19ৰ পৰা 22 নম্বৰত ধাৰাত পৰে। 19 নম্বৰত আছে ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে? ক জম্মু আৰু কাশ্মীৰ, খ মণিপুৰৰ, গ ছিকিমৰ, ঘ উত্তৰ প্ৰদেশৰ। উত্তৰটো হৈছে ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ নিজা সংবিধান আছে। 20 নম্বৰত আছে মৌলিক অধিকাৰসমূহ নিৰীক্ষণ কৰিবলৈ কেইজনীয়া কমিটি গঠন কৰা হৈছিল? ক 2জনীয়া কমিটি, খ 3জনীয়া কমিটি, গ 6জনীয়া কমিটি, ঘ 5জনীয়া কমিটি। উত্তৰটো হৈছে মৌলিক অধিকাৰসমূহ নিৰীক্ষণ কৰিবলৈ 6জনীয়া কমিটি গঠন কৰা হৈছিল। 21 নম্বৰত আছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নিৰ্বাচিত হয়? ক উত্তৰ প্ৰদেশ, খ মধ্যপ্ৰদেশ, গ অসম, ঘ পশ্চিম বংগ। উত্তৰটো হৈছে ক উত্তৰ প্ৰদেশ। 22 নম্বৰত আছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচিত প্ৰাৰ্থী হিচাপে
কেইজন সদস্য মনোনীত হ'ব পাৰে? ক 13 জন, খ 15 জন, গ 12 জন, ঘ 17 জন। উত্তৰটো হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচিত প্ৰাৰ্থী হিচাপে 12 জন সদস্য মনোনীত হ'ব পাৰে। 23 নম্বৰত আছে ৰাজ্যসভা আৰু লোকসভাৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে? ক ৰাষ্ট্ৰপতি, খ উপৰাষ্ট্ৰপতি, গ লোকসভাৰ অধ্যক্ষ, ঘ উপাধ্যক্ষ। উত্তৰটো হ'ব ৰাজ্যসভা আৰু লোকসভাৰ যুটীয়া অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰিব পাৰে। 24 নম্বৰত আছে এখন বিত্ত বিল ক'ত উত্থাপন কৰিব পাৰে? ক ৰাজ্যসভাত, খ লোকসভাত, গ বিধানসভাত, ঘ উচ্চতম ন্যায়ালয়ত। উত্তৰটো হ'ব এখন বিত্ত বিল লোকসভাত উত্থাপন কৰিব পাৰে। 25 নম্বৰত আছে বিত্ত বিল এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন কৰিব লাগে? ক 14 দিনৰ ভিতৰত, খ 16 দিনৰ ভিতৰত, গ 20 দিনৰ ভিতৰত, ঘ 25 দিনৰ ভিতৰত। উত্তৰটো হ'ব বিত্ত বিল এখন ৰাজ্যসভাই 14 দিনৰ ভিতৰত অনুমোদন কৰিব লাগে। 26 নম্বৰত আছে সংসদৰ যুটীয়া অধিৱেশন হ'লে তাত সভাপতিত্ব কোনে কৰে? ক ৰাষ্ট্ৰপতিয়ে, খ উপৰাষ্ট্ৰপতিয়ে, গ লোকসভাৰ অধ্যক্ষই, ঘ উপাধ্যক্ষই। উত্তৰটো হ'ব সংসদৰ যুটীয়া অধিৱেশন হ'লে তাত সভাপতিত্ব লোকসভাৰ অধ্যক্ষইহে কৰিব পাৰে। 27 নম্বৰত আছে পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী হয়? কটো 1959 চনৰ পৰা দিয়া আছে, খটো 1961 চনৰ পৰা, গটো 1964 চনৰ পৰা, ঘটো 1967 চনৰ পৰা। উত্তৰটো হ'ব ক 1959 চনৰ পৰা পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হয়। 28 নম্বৰত দিয়া আছে ভাৰতৰ বৰ্তমান লোকসভাৰ আসন কেইখন? এইটো প্ৰায় আহি থাকে। কটো দিয়া আছে 547খন, খটো 548খন, গটো 549খন, ঘটো 550খন। উত্তৰটো হ'ব ভাৰতৰ বৰ্তমান লোকসভাৰ আসন 547খন। 29 নম্বৰত দিয়া আছে বিত্তীয় সংস্কাৰ সমিতিৰ বৈঠক কিমান বছৰৰ মূৰত অনুষ্ঠিত হয়? ক 5 বছৰ, খ 6 বছৰ, গ 7 বছৰ আৰু ঘ 8 বছৰ। উত্তৰটো হ'ব বিত্তীয় সংস্কাৰ সমিতিৰ বৈঠক 5 বছৰৰ মূৰত অনুষ্ঠিত হয়। 30 নম্বৰত আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰণে কেইজন প্ৰাৰ্থী মনোনয়ন কৰিব পাৰে? কটো দিয়া আছে 1জন, খটো দিয়া আছে 2জন, গটো 3জন, ঘটো 4জন। উত্তৰটো হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰণে 2জন প্ৰাৰ্থী মনোনয়ন কৰিব পাৰে। 31 নম্বৰত দিয়া আছে ভাৰতৰ কোন দুখন ৰাজ্যত সৰ্বপ্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? ক ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশত, খ অসম আৰু বিহাৰ, গ অসম আৰু মধ্যপ্ৰদেশ, ঘ বিহাৰ আৰু মধ্যপ্ৰদেশ। উত্তৰটো হ'ব ভাৰতৰ ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশত সৰ্বপ্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। 32 নম্বৰত আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কিমান বছৰ বয়সত অৱসৰ লয়? ক 64 বছৰ বয়সত, খ 66 বছৰ বয়সত, গ 62 বছৰ বয়সত, ঘ 70 বছৰ বয়সত। উত্তৰটো হ'ব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি 62 বছৰ বয়সত অৱসৰ লয়। 33 নম্বৰত আছে ভাৰতৰ এটৰ্নী জেনেৰেলজনক কোনে নিযুক্তি দিয়ে? ক ৰাষ্ট্ৰপতি,
খ উপৰাষ্ট্ৰপতিয়ে, গ লোকসভাৰ অধ্যক্ষই, ঘ উপাধ্যক্ষই। উত্তৰটো হ'ব ভাৰতৰ এটৰ্নী জেনেৰেলজনক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। আজিৰ ভিডিঅ'ৰ অন্তিমটি তথা 34 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ক দিয়া আছে 1990 চনত, খ 1991 চনত, গ 1992 চনত, ঘ 1993 চনত। উত্তৰটো হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ 1992 চনত গঠন কৰা হৈছিল। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ক'ৰবাত ভুল লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।